হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম। পোনপ্ৰথমে সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আজি মিনি ভ্লগটো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। মায়ে যিহেতু সদায় পাকঘৰত কাম কৰিয়ে থাকে, আমাৰ বাবে ইমান ধুনীয়াকৈ ভাত আঞ্জাবোৰ বনাই থাকে, সেইবাবে ৰাতি সাঁজটো মই বনাম বুলি ভাবিলোঁ। পোনপ্ৰথমে মই ভাত বনাই ল'লোঁ। ভাত বনোৱাৰ পাছত বুটখিনি বইল কৰি ল'লোঁ। আজি যিহেতু মই পনীৰ বনাম আৰু বনাম মাছৰ টেঙা জোল। বইল কৰা বুটখিনি ভাজি ল'লোঁ। পাকঘৰত যিহেতু মই অকলেই বনাই আছোঁ, সেইবাবে বস্তুবোৰ বনোৱাই ইমান ভালো হোৱা নাই। আজি ৰাতিৰ বাবে মাক সকলো পাকঘৰৰ কামৰ পৰা আঁতৰাই ৰাখিছোঁ। আজি সকলো বস্তুবোৰ অকলে বনাওঁতেহে গম পাইছোঁ বনাওঁতে কিমান কষ্ট হয়, আৰু মায়ে সেই কষ্টবোৰ সদায় কৰি থাকে। তাৰপিছতো আমি ইটোও নাখাওঁ সিটোও নাখাওঁ কওঁ। আজি সঁচাকৈ বহুত দুখ লাগিছে। মোৰ পনীৰ বনোৱা প্ৰায় হ'লেই। পনীৰ বনোৱাৰ পাছত মাছৰ টেঙা জোলকণো বনাই হ'ল। তাৰপিছত মই সকলোলৈকে ভাতটো বাঢ়ি দিলোঁ। বিহুৰ দিনা লগে ভাগে ভাত সাজ খাই সঁচাকৈ বহুত ভাল লাগিছিলে।